সকলে নতুন ভিডিঅ' স্বাগতম। এতিয়া 3টা বাজি গ'ল আৰু এতিয়া আমি যাই আছোঁ এটা বিশেষ ঠাইলৈ মানে আমাৰ ওচৰতে আৰু ইয়াতে আমি নাইট কেম্পিং কৰিবলৈ গৈ আছোঁ। আমি নাইট কেম্পিঙৰ যিবোৰ টেণ্ট আছে টেণ্টবোৰ আমি বনাই থৈ আহিলোঁ। মই আপোনালোকক মুক্ত হৈ আছোঁ তাত আমি কি কৰিম আৰু ৰাতি ভিডিঅ'টো ৰাতি হ'ব, এইটো ভিডিঅ' ৰাতি হ'বলৈ গৈ আছে। কিন্তু আপোনালোক জাহাজৰ ক'ত কেনেকুৱা ডেঞ্জাৰ জেগা আমি টেণ্ট বান্ধিছোঁ। আমি আমাৰ কেম্পটোলৈ যাবলৈ যাত্ৰা অকলে মই আৰম্ভ কৰিছোঁ, কাৰণ লগকেইটা গৈছে সিহঁতে সেইবাবে ৰাতি আহিব, মানে ৰাতি গধূলি আহিব আৰু ৰাতি নকৰে সিহঁতে। আৰু দুপৰীয়া টাইমতে আমি কেম্প বান্ধি থৈ গৈছোঁ কিছু ৰাতি আমাক যিখিনি যোগাৰ লাগে খাদ্য বস্তু সেইখিনি লৈ আহিব তেওঁলোকে, আৰু ময়ো আহিম। আৰু আপোনালোক জেগাখিনি দেখা পাইছে এনেকুৱা ধৰণৰ ভয়ানক জেগাৰ মাজত আমি আজি থাকিম। সেইটো চাইডে অলপমান মুকল জেগা আছে, তাত মানে আমি কেম্পটো বান্ধিছোঁ। মানে এনেকুৱা জংঘলত বান্ধা নাই আৰু মুকলৰ কাষত বান্ধিছোঁ। যি নহওক আৰু মানুহ বস্তু অলপ হ'লেও ভয় লাগে, সেইকাৰণে যাতে ইমান অলপমান মুকল বান্ধিছোঁ, ভয় যাতে বেছি নালাগে। যি হয় হ'ব আৰু গাইজ, আজি থাকিবলৈ চেষ্টা কৰিম। আমাৰ এই নাইট কেম্পিংটো মানে আমি কোনো আধুনিক টেণ্ট বনোৱা নাই, মানে আমাৰ ত্ৰিপল দিছোঁ। ত্ৰিপল দি আমি যেনে আজিৰে পৰা যদি 10 বছৰ আগত ল'ৰা ছোৱালীবোৰে যেনেকৈ খানা খাইছিল বিশেষকৈ তেনেকুৱা আমি বনাইছোঁ। আৰু আমাৰ ইয়াত চাৰিওফালে পথাৰ আৰু জংঘল, তাত বেলেগ একো নাই। আৰু গাইজ এইটোৱে হৈছে আমাৰ বিখ্যাত কেম্প চলছে এখান কি দিছে কাৰ হাৰি কাপোৰ পাৱাৰ নাছিল আৰু তাতে। আৰু গাইজ এইটো ভালকৈ দেখাই আছোঁ। আৰু এইটোৱে হৈছে আমাৰ বিখ্যাত কেম্প, আৰু ইয়াতে আজি ৰাতি থকা হ'ব। বেলেগ কথা মই ভাবি আছোঁ, মানে কেম্পটো মই কেতিয়ালৈকে আছোঁ, তেতিয়ালৈকে ধৰি লওক আপোনাক মই 1 মিনিট দেখাই দিছোঁ। ৰ'ব, এই ত্ৰিপলবোৰ কলা ত্ৰিপল যে দিছিল তেতিয়ালৈকে মই কেম্পটো বনাইছোঁ, তাৰপিছত মই গুচি গ'লোঁ। আৰু ইহঁতে কি কৰিছে চাওক চাওক কুকুৰ ন নাখদে আৰু গাইছ কোনো নাই এতিয়া আৰু থাকিলে সিহঁতক কি অৱস্থা ঠিক নাছিল। আৰু গাইছ দেখা পাব 1 মিনিট মই কেমেৰাটো বেক কেমেৰা কৰি দি শুদ্ধ হৈ আছোঁ ভালকৈ। আৰু গাইছ ইয়াত নাৰা পাৰি দিছে দিয়ক, মানে আৰু আজিকালি নাৰাত কোনেনো সোমায়, কিন্তু এইখিনি ভাল কৰিছে। ভাল আপোনালোকে বহি লওক। গাইছ যিহেতু আমি ৰাতিটো ইয়াতে থাকিম, কিন্তু কিছু কথা ক'বলৈ আছে ইয়াৰ বিষয়ে, এই জেগাটোৰ বিষয়ে। কাৰণ এই জেগাটো চাৰিওফালে পথাৰ, কোনো মানুহৰ ঘৰ নাই। চ' অলপমান ডেঞ্জাৰাছ জেগা যিহেতুকে, অলপ নহয় বহুতেই ডেঞ্জাৰাছ জেগা। আপোনালোকক এতিয়া বাৰু ভয় নাই, বাৰিষা হ'লে আৰু ভয় আছে যে ইয়াত সাপৰ বিশেষকৈ ভয়। আৰু এতিয়াও এটা ভয়ৰ কাৰণ আছে, কিহৰ ভয় কাৰণ মই আপোনাক কৈ আছোঁ। মানে গাইছ আগৰ লুকটো বেয়া কৰি দিছে নাচাকিয়া এইবোৰ দি পেলাই, মানে নাই গাইছ কোনো কাষত নাই। কিন্তু একো নকওঁ দে এইটো গাইছ দে যি নহওক মেইন কাষত ক'লে আৰু মানে ইয়াত বেলেগৰ ভয় একো নাই। আপোনাৰ যদি ভয় লাগিব এটা কাৰণ আছে তেন্তে হৈছে নিগেটিভ এনাৰ্জি, মানে দেও ভূতৰ কথা গাইছ। আৰু তাত বাহিৰত ভয় কৰিবলগীয়া একো কাৰণ নাই। 2 নম্বৰ কথা, এইটো কেম্প হৈছে আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, 300 মিটাৰমান দূৰত। আৰু গাইছ এই কেম্পটোৰ পৰা 200 মিটাৰমানলৈকে কোনো মানুহৰ ঘৰ নাই, পুৰা পথাৰ জংঘল। গাইছ ইয়াৰ পৰা যাওঁ ইও আহিল, আৰু এতিয়া আমি দেৰিকৈ আহিম, মানে গধূলি সময়ত আহিম। কাপোৰ চাপোৰ পিন্ধি যিখিনি আমাক বজাৰ লাগে, কি আইটেম আছে আপোনালোক গম পাব বাৰু পিছত, কাৰণ এইটো ভিডিঅ' মানে ৰাতিহে হ'ব গাইছ। আৰু এতিয়া আমি যাওঁ ঘৰত যাওঁ, কাপোৰ চাপোৰ পিন্ধি যাওঁ, দুটা এতিয়া লগৰকেইটা আহক, সিহঁতে আহি পেলাই আমি কোনোৰ ভিডিঅ' চাওক আৰু এনজয় নকৰক, কাৰণ ইয়াৰ ভিডিঅ' স্কিপ মাৰি গুচি যায়, কাৰণ ক্ষতি নাই, কাৰণ পইচা ই পাব। ভালো গাইছ মাৰি যদি পইচা ই পা আমাৰ কি যাব, মই যাব টকা এটা পাওঁ না মই ভিডিঅ' কাটি টেনশ্যন কৰিব লাগে না, ভিডিঅ' কাটি দিয়া গাইছ ভিডিঅ' কাটি ভাল কথা ভিউজ পাব আমাৰ কি যাব। এনেকুৱা নিচিনা লগ থাকিলে ন মোক জীৱন আকৌ নালাগে গাইছ, আকৌ নালাগে।
কাৰণ পইচা পাব বাইক লৈ যদি বলবাৰ হোৱা বিচাৰিছে গাইছ গেলে এনেকুৱা এটা লগ পিছত বিচাৰি আপিলে ঘূৰিব আমাৰ কি যাব আমাৰ একো নহয় চব বাহ হ'ব লাষ্টত ঠিকে আছে ফাইনেলি বাজি গ'ল 7টা আৰু আমি ইয়াত মানে লাইট চাইট লগাই দিলোঁ আৰু এফালে ইয়াতে আছে আৰু বক্স চক্স আনিছি মানে মই ভাবিলোঁ নাইট কেম্পিং কৰিম বক্স চক্স নানো লৈ কেনে ইয়াতে আজি কি হ'ব আজি ভাইলে নগৈ ইয়াত ভাবিলোঁ নাইট কেম্পিং হ'ব কিন্তু নাই পাৰ্টি ডাইৰেক্ট খানা দে যি হয় বহুত দিন মূৰত আহিলোঁ তোৰ লগত মই দে ঠিক আছে না আজিৰ পৰা মই মেম্বাৰ হৈ যাম তহঁতৰ ঠিক আছে আজিৰ পৰা আমাৰ বহুত নেম্বাৰ হ'ব আমাৰ কমিটি ভিডিঅ' চিডিঅ' লাগিলি লৈ দিম ঠিক আছে আছোঁ মই সদায় আছোঁ তোমালোকৰ কাৰণে চ' আৰু কেইটামান আমাৰ লগকেইটা বজাৰ কৰিব গৈছে সিহঁতে আহক সিহঁতে আহিলে আমি ইয়াত খানা চানা বনাম খানাৰ কাৰণে আমি প্ৰথমতে আপোনাক এতিয়া দিব লাগিব ইয়াত আমি খানা মানে হাঁহ 2টা আছে আৰু ব্ৰইলাৰ এটা আছে চ' মানে আমাৰ কি আছে 8টা চলি যিহেতু খানাটো খাইছোঁ 2টা মানে কি হাঁহ নাখায় গতিকে সিহঁতৰ কাৰণে ব্ৰইলাৰ ব্যৱস্থা কৰিছোঁ চ' ইয়াত আমি আৰু সেইটো কেমেৰাটি গাইছ আপোনালোকে দেখা পাইছে আৰু লুকটো অলপ বেয়া কৰিছে অলপ একো নাই আৰু গাইজ প্ৰথমতে আমি এই কেৰাহীটোত হাঁহৰ মাংসখিনি লৈ যিখিনি আমাক মছলা পাতি লাগে সেই মছলা পাতিখিনি দি এটা মিশ্ৰণ বনাইছোঁ তাৰপিছতে সেইখিনি আমি ৰান্ধিম ৰন্ধাৰ বাবে আমি ইয়াত গেছৰ ব্যৱস্থা কৰা নাই আমি যি খৰিৰে জ্বলোৱা চৌকা আছে সেই ব্যৱস্থাই কৰিছোঁ কাৰণ আমি খানাটো নেচাৰেলভাৱে খাব বিচাৰিছিলোঁ সেইকাৰণে নেচাৰেল ভাইবটো থাকিব লাগিব ন চ' নেচাৰেল ভাইবটো থাকিলেও কিন্তু ইমান এটা ভাইব নাথাকিব কাৰণ লগৰ এটা বক্স আনিছে 2টা গতিকে ইমান এটা ভাইব এটা নাপাম চাগে আৰু কিন্তু যি নকাল গাইজ দেখা যাব আৰু কি সময় বনাই আছোঁ পিছতে দেখা পাইছে ইয়াত ভাত চাত বনাই আছোঁ আৰু এতিয়া আমাৰ আঞ্জা আঞ্জা বনোৱা হৈ গৈছে কাম কমপ্লিট আৰু অলপ দেৰি আমি খাম তাৰপিছত আমাৰ কি হ'ব যি হ'ব হ'ব আৰু মানে এতিয়া বেছি মানে 11 বাজিছে চ' 11টা ভয় কৰিবলৈ কাৰণে নাই যেতিয়া 3টা 2টা বাজিব তেতিয়া ভয় কৰিবলৈ কাৰণ আছে মই এটা কথা ভাবিছিলোঁ মানে বক্স চক্স নানো আমি নাইট কেম্পিং কৰি ভাল হয় আমি কিবা এটা খাব লাগিলে ভাল আমি ভালকৈ এটা খানা খাম আৰু আমি নাইট কেম্পিঙত বক্স লগতো কোনো হেৰি নহয় কিন্তু আমাৰ লগীয়া নামানে নাচুৰ বান্ধা আনিছে 2টা আনিছে জুবিয়ান এই লুকটো বেয়া কৰিছে ইয়াত লাগিছে লুক 3 মানুহ ইয়াতে 3তকৈ 7 ভাগ এনেকুৱা লুক দিব লাগে না চ' গেছ ফাইনেলি বাজি গ'ল 1 আৰু এতিয়া আমি খানাটো খাব আৰম্ভ কৰি দিয়ক ভাতকেইটা খাই লওঁ নহ'লে ঠাণ্ডা হৈ যাব যিহেতুকে ঠাণ্ডাই দিন এতিয়া আমি ভাত খাই লওঁ আৰু তাৰপিছত আমি 4টামান চাহ খাম গোটেইকেইটাই কাৰণ যিহেতুকে ঠাণ্ডা লাগিব ন গতিকে আমি ৰাতিপুৱালৈকে ইয়াত থাকিম তাৰপিছত আমি আৰু ঘৰে ঘৰে গুচি যাম দিয়ক আৰু ভাতকেইটা আমি খাই লওঁ আৰু গাইজ ফাইনেলি বাজিছে 2:50 আৰু পৰিৱেশটো এনেকুৱা হৈছে মানে এটা নিৰ্জন পৰিৱেশ গহীন আৰু গাইজ কিবা এটা শব্দ শুনিলে আমি অলপ বেলেগকৈ ভবা যায় মানে চাৰিওফালে আন্ধাৰ কোনো পোহৰ নাই আমাৰ কেম্পটোতে এটা লাইট জ্বলি আছে আৰু এনেকুৱা কুঁৱলী দিছে মানে কাষত যদি কোনোবা আছে তাকো দেখা নাপায় আমি অলপ এইফালে ওলাই আহিলোঁ মানে কেম্পৰ পৰা অলপ দূৰত মানে অলপ ভয় লাগে মিছা কথা ক'লে কি হ'ব যিহেতু এতিয়া 2:15 হৈ গ'ল আৰু আমি থাকিম আজি যি হওক
গাইজ বহুত ঠাণ্ডা কৰিছে অলপ জুইত সেক লৈ আছোঁ আৰু মানে আমি গোটাইকেইটা একেলগে হ'ল জুইত সেক লৈ আছোঁ মানে অলপমান ভয় লাগে ন মানে কোনোবা যদি অলপ ছাইড হৈ যায় মানে পৰিৱেশটো এনেকুৱা ন চ' এতিয়া 3টা বাজি গ'ল আমি আছোঁ তেতিয়া সূৰ্যৰ পোহৰ পৰিব মানে পোহৰ হ'ব তেতিয়ালৈকে আমি আছোঁ আৰু গাইজ ফাইনেলি হ'ল দিয়ক পোহৰ বাপু ৰাতিটো কিবাকৈ গ'ল গাইজ ৰাতিটো এটা কথা ক'ব লাগিব যে যিমানে ৰাতি হয় ন এটা পৰিৱেশটো ভয়ানক হৈ উঠে কিন্তু আমি কোনো ধৰণৰ বিশেষ এনেকুৱা শব্দ শুনা নাপালোঁ বা কোনো বিশেষ বস্তু দেখাও নাপালোঁ যি নহ'ল ভালে গ'ল আমাৰ কেম্পিংটো আৰু এতিয়া আমি যাওঁ ইয়াৰ পৰা যিখিনি আমাৰ অলপ আছে যোগাৰ টোগাৰ আছে সেইখিনি লৈ যাওঁ কেম্প চেম্প থাকোঁগৈ আমি দিনত আহি ভাঙিম সেইবোৰ গাইজ